হাই ফ্ৰেণ্ডছ, এইজোপা গছ হৈছে জলফাইৰ গছ আৰু মোৰ 9মান বছৰ বয়সতেই মই এই জলফাই গছডাল ৰুইছিলোঁ। মানুহৰ মুখত শুনিছিলোঁ গুটি খাই ৰুই থ'লে হেনো গছ গজে, সেয়ে মই জলফাই খাই ৰুইছিলোঁ আৰু গছজোপা বহুত ডাঙৰ হয়। আজি 2-3 বছৰ হ'ল মানে ফল হৈছে আৰু মানে কাতি মাহৰ মানত লাগে। এয়া ফুলিছিল আৰু যি কি নহওক বাৰু, এইজনী মোৰ ভতিজী আৰু এইজনী মায়ে লৈ আছে, গৰমতে ওলাই আহিছে অলপ ৰাস্তাত। এয়া তাক নাচিব কৈছে, নাচি আছে। এয়া কি যি কৰে তাই মানে আৰু খুৰীমাজনীও কৈ আছে তুমি নাচি দিয়া, আহা, মানে যি কয় সেয়ে কৰে। বেছি মাত ওলোৱা নাই, বয়স হৈছে তাইৰ 8 মাহ আৰু এয়া আমাৰ বাবুক লোৱা দেখা পাই মানে তাইও থাকিব নোৱাৰা হৈছে ক'লা বাগেৰে আৰু খুৰীমাৰ তাকে যাব তাৰমানে এনেকুৱা হৈছে। আৰু এয়া হৈছে পাঠশালা, গাঁৱৰ ভিতৰত ডুবিমালিপাৰা গাঁৱত। এয়া ৰাস্তাটো নতুনকৈ বনাইছে, আহল বহল ওখ, এয়া মথাউৰিৰ নিচিনা লাগিছেনে ফ্ৰেণ্ডছ? আৰু মানুহৰ ঘৰবিলাক কিবা তলত যেন হৈছে, শিয়ালৰ গাঁতা হেন লাগিছে। চবৰে ঘৰবিলাক মানে চাপৰ হৈ গৈছে। এয়া আমাৰ ভাই বোৱাৰীজনী চব কেনেকুৱা লাগিছে? ভাল লাগিছে। গুৱাহাটী কেতিয়া যাবা? ৰবিবাৰ। গাঁৱৰ পৰিৱেশ এৰি আমাৰ গুৱাহাটীলৈ যাব মনতে পৰা নাই ফ্ৰেণ্ডছ। এয়া গাঁৱৰ পৰিৱেশ কি ক'ম, বুজাব নোৱাৰা অনুভৱ। এয়া আমি চোতালত বহি আছোঁ তিনিওটায়ে। এয়া ছোৱালীজনীও বিচনী লৈ আছে আৰু বিচনী মাৰি মানে ঠাণ্ডা পেলাই আছে। আমাৰ গুৱাহাটীতকৈ ইয়াতে গৰমটো অলপ কম। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আগলৈ ভিডিঅ' এটা নতুন বনাম। বাই বাই।